হেল্ল' এভৰিৱান, সকলো নিশ্চয় ভালে আছে আৰু আজি এটা লৈ আহিছোঁ মিনি ব্লগ। বহুত দিনৰ মূৰত মিনি ব্লগ লৈ আহিছোঁ আৰু এয়া আহিছোঁ মাৰ ঘৰলৈ। আৰু মাৰ ঘৰত আহি এয়া ভাইটি ল'ৰাটো দেখিছেনে, তাৰ হাঁহি এইকণ সময়ত বহুতেই মৰম লগা হয় আৰু ভাবিলোঁ অকণ ভিডিঅ' কৰি ৰাখোঁ। আৰু তাক কথা সুধিবই নোৱাৰি, হাঁহিয়ে থাকে। আৰু এইফালে এয়া গুণগুণক স্কুলৰ পৰা বাহিৰে লৈ আহিছোঁ মললৈ। আৰু মলত আহিছোঁ মানে অলপ কাপোৰ কিনিব লগা আছে আৰু ভাবিলোঁ বাহিৰে আহি লৈ যাওঁ। আৰু এইফালে কাপোৰ চাই থাকোঁতে আধা ঘণ্টা লাগি গৈছে। গুণগুণৰ খঙেই উঠি গৈছেগৈ, মই ইটো চাওঁ সিটো চাওঁ, কিন্তু পচন্দেই নহয়। আৰু যেনে তেনে কিবা কিবি কৰি মিলাই পেলাই আনিলোঁ। আৰু এইফালে ঘৰত এয়া পিঠাগুড়ি মানে চাউল তিয়াই থৈ গৈছিলোঁ আৰু এতিয়া আহি লগে খুন্দিছোঁহি, মানে ভাত পানী খাই কৰি চাউলখিনি খুন্দি লৈছোঁ। আৰু এতিয়া বিহু গ'ল, কিন্তু পিঠা পনা লোভ এৰিবই পৰা নাই। গুডু আৰু গুণগুণে একদম কৈ আছে পিঠা লাড়ু খাওঁ, আৰু সেইবাবে ভাবিলোঁ অলপ বনাই দিওঁ সিহঁতেও ভাল পাব। আৰু এইফালে এয়া ঘিলা পিঠা বনালোঁ। আৰু এইফালে এয়া নাৰিকলখিনি মই স্কুললৈ তাইক আনিবলৈ যোৱাৰ আগতে মই ধুনীয়াকৈ মেৰিনেট কৰি থৈ গৈছিলোঁ। 2টা নাৰিকল 2 কাপ চেনি দি, আৰু এইখিনি মেৰিনেট কৰাৰ পিছত এতিয়া এয়া কেৰাহীত দি পেলাই ভাজিব লৈছোঁ। আৰু ঘনাই ভাজি থাকিব লাগে। সকলোৱে নাৰিকলৰ লাড়ু বনাব জানে, এইদৰে ঘনাই একদম চিমত ৰাখি পেলাই ভাজি থাকিব লাগে। আৰু ভাজা হোৱাৰ পিছতে ইয়াত অকণমান ইলাচি গুড়ি দি দিছোঁ। আৰু এয়া ৰেডি হৈছেহি। চাব যাতে লাগি নধৰে নাৰিকলৰ লাড়ুখিনি, মানে তলৰ পৰা নাৰিকলখিনি যদি লাগি ধৰে তেতিয়াহ'লে কালাৰটো বেয়া হৈ যাব, হোৱাইট কালাৰ হৈ নাথাকিব। আৰু এয়া মোৰ ৰেডি হৈছেহি। আৰু হাতৰ আগত ৰাখি পেলাই চাব লাড়ু হৈছে নে নাই জানিবই, তেতিয়া হ'লে এয়া দেখিছেনে মোৰ এয়া হৈ গৈছে। আৰু এইকণ সময়তে ৰাখি দিলোঁ। আৰু এয়া গুডু আৰু গুণগুণ হেল্পাৰ জানেই নহয়, এহেঁত 2টা লাগি গ'লহি লাড়ু বনাবলৈ। আৰু এয়া দেখিছেনে তাৰ সৰু হাতত লাড়ুকেইটা কিন্তু সুন্দৰকৈ কৰিব পাৰিছে সিহঁতে। আৰু ভয়ো লাগে গৰমে সিহঁতৰ হাতত দিবলৈ, কিন্তু তেওঁ মানা নাই, সিহঁতে কৰিবই বোলে। আৰু এয়া বনাই দিলোঁ নাৰিকলৰ লাড়ু। আৰু এইফালে বনাইছোঁ এয়া পকা মিঠৈখিনি বা আপোনালোকক দেখুওৱা নাই, কিন্তু আজি গোটেইখিনি পকা মিঠৈ ঘিলা পিঠা লাড়ু ৰেডি কৰি দিলোঁ একদম বিহু পাছতো খাবলৈ। আৰু এয়া আহিছোঁ এতিয়া বাৰ্থডেলৈ। এই মাইনাজনী বাৰ্থডে হয় আজি, আৰু সেইবাবেই কাপোৰ কিনিবলৈ গৈছিলোঁ। আৰু একদম বহুত কথা কয় তাই, কথাকেইটা আপোনালোকক বাৰু শুনোৱা নাই। আৰু বহুতেই মৰম লগা মাইনাজনী, তাইক সকলোৱে আশীৰ্বাদ কৰিব। আৰু এইফালে এয়া খাবলৈ দিছে, আমি সকলো বহিছোঁ খাবলৈ। আৰু অলপ ঠাণ্ডা লাগি আছে, কাৰণ ঠাণ্ডাৰ দিন, গৰমে খায়ো ভাল লাগে। আৰু আজিলৈ আহিছোঁ তেতিয়াহ'লে।